হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এতিয়া মই যাব ওলাইছোঁ অফিচ, তাৰ আগতে যাব লাগিব গাড়ীখন কি প্ৰব্লেম দিছে। একদম এই চেইনটো পূৰা একদম হৈ গৈছে। কালি মই শ্ব'ৰুমত যাই সুধিলোঁ ছাৰ্ভিচিং চেণ্টাৰত, এই বস্তুটো বোলে চেঞ্জ কৰিব লাগিব, চেইন বকেটটো আপোনাৰ 2000 মান খৰচা আহি যাব বুলি কৈছে। তাকে আজি চেলাৰী পামহে, প্ৰত্যেক মাহত চেলাৰী পালে গাড়ীৰ কাম কৰিব লাগে। যোৱাবাৰ চেলাৰী পালোঁ, টায়াৰটো চেঞ্জ কৰিলোঁ, এটাৰ পৰা এটা বেমাৰ ওলাই থাকে তাৰমানে। কি হ'ব, মেচিনাৰী বস্তু ক'বও নোৱাৰি, ক'ত কেতিয়া কি ক'ত কি হৈ যায়। তাকে ভাবিছোঁ আজি একদম চেঞ্জ কৰি ল'ম, নতুন কৰি ল'ব লাগিব। আপোনাৰ চেইন বকেটটো চেঞ্জ হ'ব আৰু চেইনটো চেঞ্জ হ'ব, আৰু আগত এটা চেইন বকেট থাকে সেইটো বোলে চেঞ্জ কৰি দিব। কালি কথা পাতি আহিছোঁ, তাকে এতিয়া যাওঁ। আৰু বা কিবা বেমাৰ ওলায় তাতে গৈ পোৱাৰ পিছত ভগৱানে জানে। ইফালে অফিচ আহি পালোঁ, অফিচ আহি গাড়ীখন পাৰ্কিং কৰি দিলোঁ। এতিয়া ছাৰ্ভিচিং চেণ্টাৰত ফোন মাৰিব লাগিব। বস্তুটো অৰ্ডাৰ দিছোঁতো, আহিছেনে নাই ফোন কৰি কিনে, যদি আহিছে ল'ব যাব লাগিব। লৈ আনি আমাৰ ঘৰৰ ওচৰতে গড়চুকত চিনাকি গ্ৰেজ এটা আছে, এই গ্ৰেজত ফিটিং কৰিম বুলি ভাবিছোঁ আৰু বস্তুটো আনি। কাৰণ ছাৰ্ভিচিং চেণ্টাৰত লৈ গ'লে এতিয়া অফিচো আছে, ইমান টাইম ৰখি থকা সময় নাই। তাকে ভাবিছোঁ বস্তুটো লৈ আহি গধূলি ঘৰত যোৱাৰ সময়ত ফিটিং কৰি কিনে লৈ যাম। এনেকুৱা প্ৰব্লেম দিছে মানে নহয় কি ক'ম আৰু। 1 গিয়াৰতো গাড়ী নচলে, একদম হাফ ক্লাছত চলাব লাগে গাড়ী, এনেকুৱা শ্লিপ। এয়া আজি অফিচত ফ্ৰেণ্ড এজনে লৈ আহিলে সত্যনাৰায়ণ পূজাৰ ভোগ, তাকে খাওঁ বুলি আমি খাব ওলাইছোঁ। সত্যনাৰায়ণ পূজাৰ ভোগ কিন্তু খাই ভাল লাগে, বেয়া নালাগে, বঢ়িয়া। বোলে গাড়ীখন খুলি থকা হৈছে। আপোনালোকক কৈছিলোঁ এই চেইন পকেটটো বেয়া হৈছিল নহয়, আজি চেঞ্জ কৰিবৰ কাৰণে আহি গৈছোঁ এতিয়া গেৰেজত। কালি যিহেতু অফিচৰ পৰা আহোঁতে দেৰি হ'ল, সেইকাৰণে কৰা নহ'ল। আজি মৰ্ণিঙত লৈ আহিলোঁ, একদম ফুল ছাৰ্ভিচিং দি দিম বুলি ভাবিছোঁ। মবিল বাল্টি আৰু কি কি প্ৰব্লেম হয় চাই লওঁ। মোবাইলে খুলি থকা হৈছে। মোৰ তাৰমানে এনেকুৱা কণ্ডিশ্যন হৈ গৈছে, মই যেতিয়াই দৰমহা পাওঁ তাৰ আগদিনাখনে গাড়ী বেয়া হয়, কি যি হ'ব। তাকে ভাবিছোঁ গাড়ীখন বিক্ৰীয়ে কৰি দিওঁ নেকি, কিমান বনাবি আৰু। আজি বোলে এইটো বেমাৰ, কালি বোলে সেইটো বেমাৰ, ভাল কৰি কৰি একদম পাগলা হৈ গৈছোঁ। আজি আৰু চেইন বকেটটো বনাই যাওঁ, কালি বা আৰু কি বেমাৰ ওলাই ভগৱানেহে জানে আৰু। ফাইনেলি গাড়ী চাড়ী বনাই লৈ আহি পালোঁ। বহুত টাইম লাগিল, মই ৰাতিপুৱা 9টাতে গৈছিলোঁ, এতিয়া আহি পালোঁ 12টাই বাজিল চাগে, 12টা বাজি গ'ল। 4 ঘণ্টামান লাগি গ'ল গাড়ী বনাওঁতে। কি ক'ব, এইফালে গৰম বহুত। এতিয়া চাই লওক আপোনালোকে, এইটো পূৰা নতুন লগাই দিলোঁ। এইটো চেইন বকেটটো পূৰা একদম এতিয়া জিলিকি আছে। আগৰটো তাৰমানে একদম অৱস্থাই নাছিল, চব হৈ গৈছিলে চেইনটো, আৰু এইটো চেইনটো পূৰা ফাটি গৈছে। একবাৰ গ্ৰীচ লগোৱা হৈছিলে চেইনত, ভুলতে পূৰা চেইনটো ফাটি গৈছিল। পূৰা নতুন বনাই দিলোঁ, দাম বহুত পৰি গ'ল। এইটো আপোনাৰ 1800 টকা ল'লে। ভাৰ্চন 3 লগাই দিছে চেইন বকেটটো আৰু চেইনটো, 1800 টকা। তাৰপিছত যিহেতু একেবাৰে মোবিলটো পাল্টি কৰি ল'লোঁ, সৰু সাৰা কামো কৰি ল'লোঁ। 3000 মান গুচি গ'ল আৰু কি ক'ব গাড়ীৰ নামত। গাড়ী পোহাতকৈ তিৰি পোহাই ভাল, চেম খৰচা। আমলৰিটো আমি বিহুত আহি বৰিং হৈ গ'লোঁ, তাকে ভাবিছোঁ আইচক্ৰীম অলপ খাই লওঁ। তাকে ইফালে আইচক্ৰীম বনাই আছে, এইফালে চাই লওক, এইফালে আইচক্ৰীম বনাই আছে। তাকে ভাবিছোঁ আইচক্ৰীম এটা খাই লওঁ। এইফালে ভাইয়া আইচক্ৰীম বনাই আছে, তাকে ভাবিছোঁ এটা আইচক্ৰীম খাই লওঁ। তাৰপিছত চাম, আজি পুলক নিগাজৰ আহি আছে, তাকে পুলক নিগাজৰক চাব আহিলোঁ। ঘৰত থাকি বৰিং হৈ গৈছিলোঁ, সেইকাৰণে ভাবিলোঁ যে আজি ফাংচনৰ কাৰণে ওলাই আহোঁ। তাকে ওলাই আহিলোঁ। ইফালে পুলক নিগাজৰ উঠাই নাই, এতিয়া বাজিল 11টা বাজিল, এতিয়ালৈকে পুলক নিগাজৰ উঠাই নাই। তাকে ভাবিছোঁ এটা আইচক্ৰীমে খাই লওঁ।
ছেকিউৰিটিক আইচক্ৰীমটো খাই লওঁ, তাৰপিছত সি আহি পায়ে নেকি। ইফালে আইচক্ৰীম লৈ আহি গ'লোঁ আমি, ইফালে আইচক্ৰীম খোৱাত ব্যস্ত আমি ইফালে। কি ক'ব, উপায় নাই, ফাংচন চাব আহিলোঁ, ইফালে ফাংচন ৰেডি হোৱাই নাই, ইফালে ছিংগাৰ উঠাই নাই। তাকে ভাবিলোঁ ৰখি ৰখি বৰিং হৈ গৈছোঁ, তাকে ভাবিলোঁ আইচক্ৰীমকে লৈ আহিলোঁ। আইচক্ৰীম এতিয়া লৈ আহিলোঁ, তাকে খাওক। এয়া চাওক বড়ো ট্ৰেডিশ্যনেল চং বেচৰ বিবাৰনি।